পৰি গ'ল কৰে এতিয়া সি আঁতৰি আছে আমি দেখি আছোঁ কিন্তু এইবিলাক নাও ফটকে ব্ৰেক মাৰা বস্তু নহয় তেওঁ পিছলিয়ে পৰিছে নে কোনোবাই ঢেক্কা মাৰিয়ে দিছে যদি এছপি ডিএছপি সাঁতোৰ নাজানে সাঁতুৰিব যদি নোৱাৰে তেতিয়াহ'লে নাৱৰীয়াসকলে সাঁতুৰিব জানে তেওঁলোক এছপি ডিএছপি হয় কোনো সাধাৰণ ব্যক্তি নহয় গতিকে তেওঁলোকৰ কোনো প্ৰয়োজন নাছিলে আৰু যাৰ কাৰণে কুশল নামৰ আৰক্ষী জোৱানজনে পানীত পৰি ককবকাই আছিলে 3 পৰা 4 মিনিট নিশ্চয় তেওঁলোকৰ হাতত সময় আছিলে তাৰ পিছতো এছপি ডিএছপি উপস্থিত থকা অৱস্থাত কোনো এজন ব্যক্তিকো কিয় আদেশ প্ৰদান কৰা নহল যে সেইজন আৰক্ষী জোৱানক তোমালোকে বচোৱা যদি এছপি ডিএছপি সাঁতোৰ নাজানে সাঁতুৰিব যদি নোৱাৰে তেতিয়াহ'লে নাৱৰীয়াসকলে সাঁতুৰিব জানে নাৱৰীয়াক যদি অনুমতি প্ৰদান কৰিলে হয় নিশ্চয় নাৱৰীয়াই তেওঁৰ জীৱনৰ কথা চিন্তা নকৰি নাৱৰীয়াসকলে সেইজন আৰক্ষী জোৱানক বচোৱাৰ কাৰণে চেষ্টা কৰে আমি চৰত থাকোঁ আমি জানো নাৱৰীয়াসকল প্ৰতিজন নাৱৰীয়াই সাঁতুৰিব জানে আৰু নাৱৰীয়াসকলে মানুহৰ জীৱন বচোৱাৰ কাৰণে চেষ্টা কৰে আমি খুবেই ভালকৈ জানো গতিকে আমি ক'ব বিচাৰিছোঁ এয়া মৃত্যু আচলতে ৰহস্যজনক মৃত্যু এছপি ডিএছপি ভাবিছে নেকি যে আমি তামাশা দেখিছোঁ তাৰ পিছত সংবাদ মাধ্যমৰ আগত আহি সকলো কিছু বৰ্ণনা কৰিম ৰচনাবিলাক কৈ থাকিম আৰু অসমবাসী ৰাইজে আমাৰ কথা বিশ্বাস কৰিব নিশ্চয় অসমবাসী ৰাইজে কুশল নামৰ আৰক্ষী জোৱানৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই আৰু যাৰ কাৰণে বৰ্তমান সময়ত সামাজিক মাধ্যমত বহুজনেই মন্তব্য কৰি আছে যে এছপি ডিএছপিৰ ওপৰত তদন্ত হ'ব লাগে উচিত শাস্তি প্ৰদান কৰিব লাগে কাৰণ যি এছপি ডিএছপি নিজৰ আৰক্ষী জোৱানসকলক নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে সেইসকল এছপি ডিএছপিক চৰকাৰে কিয় ইমান দিন দৰমহা দিলে মই ভাবো এইবিলাক এছপি ডিএছপি আসলতে তেওঁলোকে কেৱল ফুলাম গামোচা লোৱাৰ কাৰণেহে পদত আছে একাংশ পুলিচ বিষয়াৰ কাৰণে আমাৰ অসমৰ প্ৰতিজন পুলিচেই অপমানিত হ'বলগীয়া হয় পুলিচ ডিপাৰ্টমেণ্টক মানুহে দোষাৰোপ কৰিবলৈ আৰম্ভ কৰে গতিকে অসমৰ ডিজিপি মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে নিশ্চয় এছপি ডিএছপি যিবিলাকক দায়িত্ব আপোনালোকে দিছে তেওঁলোকৰ ওপৰত চকু ৰাখক নহ'লে কিন্তু আমাৰ অসমবাসী ৰাইজে ইয়াতকৈও বেয়া দিন দেখিবলগীয়া হ'ব বহু কথাই ক'লোঁ কিবা ভুল ত্ৰুটি হ'লে আপোনালোকে সকলোৱে ক্ষমা কৰি দিব বুলি আশা ৰাখিছোঁ জয় আই অসম